মাঙ দেখিছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই মোৰ আগৰ ভিডিঅ'টো যোনে যোনে চাইছে গম পাইছে মই জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ আৰু কালি ভিডিঅ' দিয়া নহ'ল আৰু নিদিয়াৰ কাৰণটো হৈছে একোৱেই মানে ক'তো ওলাই যাব পৰা নাই। ওলাই গ'লেহে মই ভিডিঅ' দিওঁ, আপোনালোকেতো গম পায়েই। আৰু আজি কি দিব পাৰোঁ কি দিব নোৱাৰোঁ নাজানো, আৰু চাই থাকক। আৰু জেঠাইহঁতৰ ঘৰটো এইটো দেখাই দিছোঁ আৰু ওলাই লৈছোঁ। তেনেকৈ ভিডিঅ' কৰিবলৈ একো এটা সুবিধা নাইকিয়া এতিয়া মোৰ। অকণমান হ'লেও কিবাকিবি এটা কৰি থৈছোঁ আৰু 2-3 দিনৰ ভিডিঅ'হে দিব পাৰোঁ। আৰু মোৰ মানে বহুত চৰ্দি হৈ আছে, কাহ হৈছিলে, মানে কাহটো অকণমান ভাল পাইছোঁ। মোৰ মানে কাহটো কি এলাৰ্জি টাইপ হয়। সেইদিনাখন পূৰা বেছিয়ে হৈ গৈছিলে। তাৰপিছত ৰাতিয়ে উঠি জেঠাই জালুক অকণমান খুৱাই মেলি দিলে আৰু তাৰপিছত অকণমান ভাল পালোঁ। এইবাৰ ডক্তৰৰ দৰৱ নোখোৱাকেই ভাল হৈছে দেই। আগতে মানে ডক্তৰৰ দৰৱ যেতিয়ালৈকে নেখাওঁ তেতিয়ালৈকে ভাল নহয়, আৰু এতিয়া ভাল হ'ল। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ। আমি দুইজনীয়ে বাহিৰতে ভাত বনাই খাইছোঁ, হয় নাই? বাহিৰতে ভাত বনাই খাইছোঁ। এতিয়া আকৌ চাউল এতিয়া নিদিয়া নি? নাই দিম মই এইপিনে আমি খাবৰ কাৰণে গৰম পানী জেঠায়ে কাঢ়ি লৈছে। মানে ভাতৰ লগত গৰম পানীটো হ'লে ভাল আৰু এতিয়া তাতে বেমাৰ আজাৰো হৈ আছে আৰু ঠাণ্ডা বতৰ, সেইটো কাৰণে এতিয়া দিব চাউলখিনি। মোবাইলটো আৰু এয়া হৈ লওক, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। কি ধুনীয়াকৈ উতলিছে। আৰু এয়া মই খাম মানে আলু পিটিকা, আৰু এয়া জেঠাই খাব বেঙেনা পিটিকা। মই বেঙেনা নাখাওঁ, মোৰ কাহ হৈ আছে কাৰণে। তেতিয়া আজি মানে অকল পোৰাই আৰু চব দাইল চাইল নবনাওঁ, এনেকেই নিৰামিষকেই খাম আৰু সদায় মাছ মাংস খায়ে থকা হয়, সেইটো কাৰণে আজি অকণমান মাছো আছে দেখুৱাই দিয়া। এইফালে মাছো আছে, এইপিনে জেঠাই এতিয়া মাছ বনাব। আৰু এয়া জেঠাই কাটি দিছে অকণমান জলকীয়া। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। বাহিৰতে ভাত খাইছোঁ জেঠাই মই জুইশালতে। এয়া ভাত জলকীয়া দেখিছে, আৰু এয়া থালি সজাই ল'লোঁ পূৰা। তেতিয়াহ'লে খাই থাকোঁ আৰু কিমাননো দেখুৱাই থাকিম। পূৰা আজি নিৰামিষ, জেঠাইৰো গাটো ভাল নহয়, তাৰপিছত মোৰো কাহে ধৰি আছে, কিবাকিবি হৈ আছে, আৰু সেইটো কাৰণে এনেকৈয়ে খাই দিওঁ মাৰি দিওঁ আৰু পূৰা। আপোনালোকে চাই থাকক তেতিয়াহ'লে। থাকি গৈছিলে এয়া বন্ধাকবি, দেখাই দিছোঁ বেঙেনা পিটিকা। মই জেঠাইৰ লগত আমি পথাৰৰ ফালে গৈ আছোঁ। তেতিয়া ভিডিঅ'টো চাই থাকক। আৰু মোৰ নহয় ৱাচ টাইমটো কমপ্লিটে হোৱা নাই এতিয়ালৈকে, নাজানো আৰু কেতিয়া কমপ্লিট হ'ব কেতিয়া নহ'ব। আপোনালোকে ক'বচোন। মানে ৱাচ টাইমটো কমপ্লিট হয় আকৌ কমি যায়, আকৌ হয় আকৌ কমি যায়, কিয় এনেকুৱা হয় মই নাজানো। আৰু আপোনালোকে যদি জানে তেতিয়া কমেণ্ট কৰি ক'বচোন কি হৈ আছে। মানে মোৰ ৱাচ টাইমটো কমপ্লিট হ'লে হৈয়ে যাব আৰু, কিন্তু ৱাচ টাইমটো এতিয়ালৈকে কমপ্লিট হোৱাই নাই, তাৰ বাবে মোৰ চেনেলটো আগবাঢ়িব পৰা নাই। আৰু এইখন জেঠাই ভাগৰ অকণমানি শাকৰ বাৰীখন। এইপিনে লগাই থৈছে পিঁয়াজ, লাই শাক, আৰু এইপিনে এইবোৰ কি কয় নাজানো নামটো। এইবোৰ
এইফালে কিবা কিবি লগাই থোৱা আছে নহয় মই ইমানেই মানে বেয়াকৈ আছোঁ মই গম পাইছোঁ যে মই নিজে ইমান বেয়াকৈ আছোঁ তথাপিও উপায় নাই আৰু কেতিয়াবা ভালছে থাকিবলৈ মন যায় ধুনীয়াকৈ আৰু কেতিয়াবা ইমান ভাল নালাগে মন চনবোৰ সেইটো কাৰণে যেনেকৈ তেনেকৈ আছোঁ আৰু বেয়া চেয়া নাপাব হ'লেও চাই থাকিব মানে ভিডিঅ' একদম কৰিবলৈ মন যোৱা নাই কিন্তু কৰিবলৈ মন নগ'লেতো নহ'ব ন কৰিবই লাগিব ইফালে জেঠাই আহি আছে আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক আৰু কিনো ক'ম আৰু মানে নতুন বছৰ সোমাবই আৰু আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছাটো দি দিছোঁ ভিডিঅ'টো কেতিয়াকৈ যায় নাজানো সেইটো কাৰণে আগতীয়াকৈ দি দিছোঁ চাওকচোন কি ধুনীয়া লাগিছে কি সঁচাকৈ ধুনীয়া লাগিছে ন গছজোপা এজনে মানে আলু খেতি কৰি আছে আৰু ককাজনক দেখাওঁগৈচোন ব'লক আপোনালোকে চাব ককাই মানে খেতি কৰি আছে কিবা আলু খেতিয়ে হয় নেকি তেতিয়াহ'লে ব'লকচোন অকণমান দেখাওঁগৈ ককাকো কি খেতি কৰিছে ককা আলু ভিডিঅ' কৰি দিছে আকৌ আপোনাক দেখাই দিয়ক কি কি খেতি কৰিছে এয়া আলু কোন আলু অঁ এইবোৰ আলু লাই শাক সৰিয়হ দিছিলে নেকি অঁ এইফালে সৰিয়হ গজা নাই অঁ এইপিনে জিলিমিলি শাক আছে অঁ চিনি পাইছোঁ এইপিনে আলু খেতি কৰিছে ন ভালেই হৈছে আপোনাৰ এয়া আমাক শাক পাচলি মানে বাৰীৰ পৰাই ছিঙি মেলি আমাক বান্ধি কৰি দি পঠিয়াইছে মা ঘৰতে থাকে অঁ ইয়াক কি দিছে সৰিয়হ নিয়া সৰিয়হ আৰু জিলমিল অঁ ভিডিঅ' কৰি দিছোঁ আপোনাক ইউটিউবত উলিয়াই দিম ঠিক আছে নামটো লাগিব নেকি ৰত্নেশ্বৰ শইকীয়া লিখিছোঁ অঁ ৰত্নেশ্বৰ শইকীয়া অঁ বৰুৱাবাৰী ঠিক আছে ককাই এয়া জিলিমিলি শাক আৰু সৰিয়হ শাক দি পঠিয়াইছে ছিঙি পিনে ৰ'ব দেই এডোখৰ উঠি লওঁ আৰু আগত আছে এজোপা আমলখি গছ সেয়াও দেখাওঁ একদম পূৰা মানে এইডোখৰত পূৰা খেতি চেতি কৰি থাকে আৰু মানুহবিলাকে খাবা দেই নাই দেখা তোমাক অঁ দেখিছোঁ অঁ দেখি আছোঁ বাইকত নলগাবা হ'বনে হে মই এতিয়া আকৌ মাৰি দিওঁ দেই টিকৰি এটা হৰিছে আৰু এটা আকৌ এবাৰ মাৰা তুমি একদম জেগাত লগোৱাই দিলেহে হৰিব क्या सोच है रे तेरी मानना पड़ेगा मारा मारा साला দেখিছো নাই নহৰে আৰু এবাৰ মাৰিলোঁ দুটা সৰিলে মাত্ৰ তাৰপিছত আৰু এবাৰ দুবাৰ তিনিবাৰমান মাৰিলোঁ আৰু নহৰিলে আৰু যোৱাগৈ ভাল আমলখিখিনি বেয়া এতিয়া ঘূৰি আহিলোঁ যাওঁগৈ আৰু
দিনতে থৈ দিয়া ভাত কেইটামান আছে আৰু এইকেইটাই মই ভাবিছোঁ কি ফ্ৰাইড ৰাইচ বনাই পেলাওঁ বুলি ভাবিছোঁ। এইকেইটা বেছি নহয় আৰু অকণমান মাংস যিহেতু বেছি নহয় সেইটো কাৰণে অকণমানেই বনাম বুলি ভাবিছোঁ। তেতিয়াহ'লে ব'লকচোন। আৰু মই এইখিনি গোটেইখিনি অলপকৈ ভাতখিনি মিক্স কৰি ল'লোঁ মাংসৰ সৈতে, মানে এইটো চিকেন ফ্ৰাইড ৰাইচে হ'লগৈ আৰু একদম হোটেলত বনোৱাটোৰ নিচিনা নহয়, ঘৰত বনোৱাটোৱে। আৰু ইয়াতে এতিয়া মই বাটাৰ দি দিম আৰু এতিয়া মই ইয়াতে দি দিছোঁ বাটাৰ। কেনেকুৱা হয় নাজানো আৰু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। এইখিনি এতিয়া গলি লওক। ভালেই লাগিব চাগে খাই। এতিয়া বনাই লৈছোঁ আৰু গোন্ধটো ইমান ধুনীয়া আহিছে, খাই দিওঁ লাগিছে একেবাৰে। আৰু অকণ দি দিব পাৰি, মাজতে দি দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল। খাই দেখাইছোঁ অলপমান। টেষ্টি নিজে বনাইছোঁ, নিজে খাইছোঁ আৰু